মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমতে তোমালোকক মই মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। তোমালোকক মই আজি এই ভিডিঅ'টিত চতুৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নাম্বাৰ 1 অ' লুক এট দ্য মুন এই কবিতাটোৰ অসমীয়া অৰ্থ সহকাৰে তোমালোকৰ লগত আলোচনা কৰিম। ব'লা আমি আৰম্ভ কৰোঁ। অ' লুক এট দ্য মুন। অ' লুক মানে চোৱা, মুন মানে জোনবাই। অ' লুক এট দ্য মুন মানে অ' জোনবাইলৈ চোৱা। লুক এট দ্য পিকচাৰ এণ্ড চে হোৱাট টাইম ইট ইজ। লুক এট দ্য পিকচাৰ মানে ছবিখনলৈ চোৱা, এণ্ড আৰু চে কোৱা, হোৱাট টাইম ইট ইজ মানে ছবিখনলৈ চোৱা আৰু কোৱা এইখন কোন সময়ৰ ছবি। মানে তোমালোকক ইয়াত কি কোৱা হৈছে, মানে এই ছবিখন চাই তোমালোকে ক'ব লাগে মানে এইটো কোনটো সময়ৰ ছবি, দিনৰ ছবি নে ৰাতিৰ ছবি। আমি ইয়াত কি দেখিছোঁ, এটা জোনবাই দেখিছোঁ আৰু এজোপা গছ দেখিছোঁ। গছজোপাৰ ডালত এটা ফেঁচা বহি আছে। ইয়াত এটা লেম্প দেখিছোঁ, লেম্পটো জ্বলি আছে আৰু ইয়াত কিছুমান তৰা দেখিছোঁ। মানে ছবিখন চাই আমি নিশ্চয় বুজি পালোঁ যে এইটো হ'ল ৰাতিৰ সময়ৰ ছবি। আৰু পিছত কি দিছে ইয়াত, নেম দ্য থিংছ ডেট ইউ কেন চি ইন দ্য পিকচাৰ। মানে এই ছবিখনত যিবিলাক বস্তু তোমালোকে দেখিছা তাৰ নামবিলাক তোমালোকক ইয়াত ক'ব দিছে। ইয়াত আমি কি দেখিছোঁ, এ ব্ৰাইট মুন মানে এটা উজ্জ্বল জোনবাই। আৰু এজোপা ডাঙৰ গছ দেখিছোঁ, মানে এ বিগ টল ট্ৰী। ইয়াত আমি কি দেখিছোঁ, এ লেম্প, এন অল ষ্টাৰ্ছ, কিছুমান তৰা দেখিছোঁ। লেটছ ৰিচাইট দ্য পয়েম অ' লুক এট দ্য মুন। মানে কি কৈছে, অ' লুক এট দ্য মুন কবিতাটো ব'লা আমি আবৃত্তি কৰোঁ। অ' লুক এট দ্য মুন, she is shining up there. Oh mother, she looks like a lamp in the air. Last week she was smaller and shaped like a bow, but now she's grown bigger and shaped like an O. এতিয়া তোমালোকক কবিতাটো অসমীয়াত বুজাই দিছোঁ। অ' লুক এট দ্য মুন, লুক মানে চোৱা, মুন মানে জোনবাই। অ' লুক এট দ্য মুন মানে অ' জোনবাইলৈ চোৱা। চি ইজ শ্বাইনিং আপ দেয়াৰ, চি মানে তাই, শ্বাইনিং মানে জিলিকি থকা, আপ মানে ওপৰত, দেয়াৰ মানে তাত। চি ইজ শ্বাইনিং আপ দেয়াৰ মানে তাই ওপৰত জিলিকি আছে। অ' মাদাৰ, চি লুকছ, মাদাৰ মানে মা, চি তাই, লুকছ মানে দেখিবলৈ। অ' মাদাৰ, চি লুকছ মানে অ' মা তাইক দেখিবলৈ। লাইক এ লেম্প ইন দ্য এয়াৰ, লাইক এ লেম্প মানে এটা লেম্পৰ দৰে, ইন দ্য এয়াৰ, এয়াৰ মানে বায়ু বা বতাহ। ইয়াত কবিতাটোত এয়াৰ মানে আকাশক বুজোৱা হৈছে। লাইক এ লেম্প ইন দ্য এয়াৰ মানে আকাশত এটা লেম্পৰ দৰে। লাষ্ট উইক চি ৱাজ স্মলাৰ, লাষ্ট উইক মানে যোৱা সপ্তাহত, চি ৱাজ তাই আছিলে, স্মলাৰ, স্মলাৰ মানে সৰু। লাষ্ট উইক চি ৱাজ স্মলাৰ যোৱা সপ্তাহত তাই সৰু আছিল। এণ্ড শ্বেপড লাইক এ বো, এণ্ড শ্বেপড মানে আৰু, শ্বেপড মানে আকৃতি বা আকাৰ। লাইক এ বো, বো মানে ধেনু, লাইক এ বো মানে ধেনুৰ দৰে। এণ্ড শ্বেপড লাইক এ বো মানে আৰু ধনুৰ দৰে তাইৰ আকাৰ আছিল। বাট নাও চি ইজ গ্ৰ'ন বিগাৰ, বাট নাও কিন্তু এতিয়া, চি ইজ গ্ৰ'ন বিগাৰ তাই এতিয়া ডাঙৰ হৈছে। বাট নাও চি ইজ গ্ৰ'ন বিগাৰ কিন্তু এতিয়া তাই ডাঙৰ হৈছে। এণ্ড শ্বেপড লাইক এন অ', এণ্ড শ্বেপড, শ্বেপড মানে আকাৰ বা আকৃতি, লাইক এন অ' মানে এতিয়া তাইৰ আকৃতি অ'ৰ নিচিনা। তোমালোকক আকৌ বুজাই দিছোঁ। অ' লুক এট দ্য মুন মানে অ' জোনবাইলৈ চোৱা।
She is shining up there. তাই ওপৰত জিলিকি আছে. Oh mother, she looks. Oh মা, তাইক চাবলৈ. Like a lamp in the air মানে আকাশত জ্বলি থকা এটা লেম্পৰ নিচিনা. Last week she was smaller. যোৱা সপ্তাহত তাই সৰু আছিল. And shaped like a bow. আৰু ধনুৰ দৰে তাইৰ আকাৰ আছিল. But now she's grown bigger. কিন্তু এতিয়া তাই ডাঙৰ হৈছে. And shaped like an O. আৰু এতিয়া তাইৰ আকৃতি গোলাকাৰ. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা. ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ.